Dear students, welcome back to my YouTube channel. Another new video. So, আজিৰ এইটো ভিডিঅ জৰিয়তে ডিছকাছ কৰিবলৈ গৈ আছো প্ৰি ফাইনেল এক্সামিনেশ্যনৰ 2022 চনৰ এইচএছ ছেকেণ্ড ইয়াৰৰ কুৱেশ্যন পেপাৰ পলিটিকেল সায়েন্স। ইয়াতে 100 মাৰ্কৰ এক্সাম হ'ব। টাইম হ'ল 3 ঘণ্টা, 3 আৱাৰ্ছ। 3 ঘণ্টাৰ মাজতে 100 মাৰ্ক কেৰি কৰিব লাগিব। ইয়াতে প্ৰথমতে ৰাজনীতি বিজ্ঞানৰ যিটো হ'ল পলিটিকেল সায়েন্সৰ দুটা পাৰ্ট হ'ল। এটা হ'ল এ পাৰ্ট আৰু বি পাৰ্ট, ক শাখা আৰু খ শাখা হ'ব। ইয়াতে আছে সমসাময়িক বিশ্ব ৰাজনীতি আৰু বেলেগটো এটা আছে। তো ইয়াতে প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যনবোৰ আমি ডিছকাছ কৰি লওঁ, তাৰপিছত আমি নেক্সট পেজলৈ গুচি যাম। ঠিক আছে, ইয়াতে তলত দিয়া আছে, তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া 1 মাৰ্কৰ কুৱেশ্যন হয়, কাৰণ 6টা দিয়া আছে, 6টাৰ মাজতে 6টাৰে লিখিব লাগিব। 6 মাৰ্কছ দিয়া আছে। ছেটৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত দিয়া আছে কিউবান মিছাইলৰ সংকট কিমান চনত সংঘটিত হৈছিলে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে। তাৰপিছত দিয়া আছে ৰাষ্ট্ৰীয় সংঘৰ স্থানীয় আৰু অস্থায়ী সদস্য কেইজন থাকে, মানৱ অধিকাৰৰ সংৰক্ষণৰ বাবে গঠন কৰা বেচৰকাৰী সংগঠনৰ এখনৰ নাম লিখিবলৈ দিছে, ৰাষ্ট্ৰীয় সংঘৰ সংবিধানৰ অনুচ্ছেদ কেইটা আৰু কি কি লিখিবলৈ দিছে। ইয়াতে তাৰপিছত আছে 2 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ। যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিব লাগিব, য'ত আছে 12 মাৰ্ক দিয়া আছে। ইয়াতে প্ৰথমতে দিয়া আছে শীতল যুদ্ধ কাৰ কাৰ মাজতে সংঘটিত হৈছিলে, যাতে 2 মাৰ্কছ থাকিব। ইউৰোপীয় সংগঠনৰ দুটা অংগৰ নাম লিখিবলৈ দিছে, য'ত 2 মাৰ্কছ থাকিব। পঞ্চশীল নীতি মানে কি, থাকিব, 2 মাৰ্কছ থাকিব। দক্ষিণ এছিয়াৰ 2খন দেশৰ নাম লিখিবলৈ দিছে, য'ত ইয়াতে 2 মাৰ্কছ থাকিব। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন, 2টা কাৰণ উল্লেখ কৰিব দিছে। এছিয়ানৰ 2খন সদস্য ৰাষ্ট্ৰৰ নাম লিখিবলৈ দিছে। বহু সন্মিলন কি, য'ত 2 মাৰ্কছ থাকিব। এটা আছে 3 মাৰ্কছৰ কুৱেশ্যনলৈ, য'ত দিয়া আছে যিকোনো 5টাৰ উত্তৰ লিখিব লাগিব, য'ত কিমান মাৰ্ক থাকিব, 4 মাৰ্কৰ, য'ত 5টা লিখিব লাগিব, 20 থাকিব। 4 মাৰ্কৰ কুৱেশ্যন হয় ভাৰত আৰু পাকিস্তানৰ মাজতে সংঘৰ্ষৰ কাৰণসমূহ লিখিবলৈ দিছে। অৰ্থনৈতিক শক্তি হিচাপে আমেৰিকাক আধিপত্য আলোচনা কৰিবলৈ দিছে, য'ত 4 মাৰ্কৰ কুৱেশ্যন হয় এইবোৰ। তাৰপিছত আহিলোঁ নেক্সট পেজলৈ, য'ত আছে এছিয়ানৰ মূল স্তম্ভ কেইটা আৰু কি কি বহলাই আলোচনা কৰিব দিছে, বহলাই লিখিবলৈ দিছে। তাৰপিছত দিছে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ কাৰকসমূহ আলোচনা কৰিবলৈ দিছে, আৰু য'ত 4 মাৰ্কছ থাকিব। বিশ্বায়নৰ 4টা বৈশিষ্ট্য লিখিব লাগিব, 4 মাৰ্কৰ কুৱেশ্যন হয়। ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ সম্পৰ্ক আলোচনা কৰি দিছে, য'ত 4 মাৰ্কছৰ কুৱেশ্যন হয়। তাৰপিছত ইয়াতে আছে 4 মাৰ্কৰ কুৱেশ্যন হয়, য'ত আছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আলোচনা কৰা, নাইবা ছভিয়েট সংঘ ভংগৰ কাৰণসমূহ ফলাফলসমূহ আলোচনা কৰিব দিছে। তাৰপিছত সাৰ্ক সংগঠনৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা, নাইবা এটা অপশ্যন দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্কসমূহ আলোচনা কৰিব দিছে। এতিয়া তোমালোকে ফাৰ্ষ্টতে ক'লো মই এ পাৰ্ট আৰু বি পাৰ্ট, দুটা খণ্ড আছে, ক শাখা আৰু খ শাখা। এটা আছে খ শাখা, স্বাধীনতোত্তৰ ভাৰতৰ ৰাজনীতি, য'ত 2 নম্বৰলৈ আহিলোঁ। এতিয়া কিছুমান দি আছে 1 নম্বৰৰ কুৱেশ্যনবোৰ দি আছে, এইবোৰ আমি আগতে ডিছকাছ কৰিলোঁ। 6 মাৰ্ক মানে 6টা কুৱেশ্যন দি আছে। ইয়াতে আছে তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰবোৰ লিখিবলৈ দিছে, যাতে নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখিব লাগিব। সংবিধান পৰিষদৰ খুচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে, বৰ্তমান সময়তে ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগৰ সন্মিলন কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছিলে। তাৰপিছত দিয়া আছে ভাৰতীয় সংবিধানৰ 23 নম্বৰ অনুচ্ছেদত জম্মু আৰু কাশ্মীৰ বিশেষ মৰ্যাদা প্ৰদান কৰিছে। এইটো হ'ব তোমালোকৰ 370 নম্বৰ অনুচ্ছেদৰ ধাৰা এইটো দিয়া হৈছে। তাৰপিছত নেডাৰ সম্পূৰ্ণ ৰূপটো লিখিব লাগে। তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ, য'ত আছে যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, য'ত 12 মাৰ্ক দিয়া আছে। আগৰ নিচিনাকে ভাৰতীয় গণসংঘৰ যিকোনো 2টা আদৰ্শ উল্লেখ কৰিব দিছে। নৰ্মদা বচাও আন্দোলন কি আৰু এই আন্দোলন নেতৃত্ব কোনে বহন কৰিছিলে। ভাৰতবৰ্ষৰ যিকোনো 2টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখিবলৈ দিছে, আৰু প্ৰতীক লিখিবলৈ দিছে, য'ত এটা লিখিব লাগে, প্ৰতীক মানে কিহৰ ছবি হয়, প্ৰতীক মানে ছবিটো উল্লেখ কৰিবলৈ দিয়া হৈছে। ভাৰতৰ সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ 2টা কাৰণ লিখিবলৈ দিছে। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ 2টা পৰিণতি লিখিব লাগিব। ভাৰতবৰ্ষত কোনে কৰি দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল আৰু এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিলে লিখিব লাগিব, য'ত সেইটো 2 মাৰ্কৰ কুৱেশ্যন হয়। এতিয়া আহিলোঁ নেক্সট পেজলৈ, য'ত আছে দিয়া আছে
ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক সংযুক্ত ৰাজনীতি উদ্ভাৱনৰ যিকোনো দুটা কাৰণ ব্যাখ্যা কৰিব লাগিব। তাৰপিছতে এতিয়া হলো 8 নম্বৰ কুৱেশ্যনলৈ যিকোনো 5টা উত্তৰ 5টা প্ৰশ্ন উত্তৰ লিখিব লাগিব। 4 মাৰ্ককৈ দিয়া আছে 5টা, য'ত 20 মাৰ্ক আছে। দ্বিজাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰিব লাগিব। তাৰপিছত মাদক দ্ৰব্য বিৰোধী আন্দোলন নাৰী আন্দোলনৰ কিয় বুলি তুমি ভাবা নেকি, যুক্তিসংগত দেখুৱাই মানে এইটো লিখিব লাগিব। তাৰপিছত আছে 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ কি আছিলে চমুকৈ আলোচনা কৰিব দিছে। 5 মাৰ্ক এইবোৰ 4 মাৰ্কৰ কুৱেশ্যন হয়। তাৰপিছত দিয়া আছে সামাজিক আন্দোলনৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিব দিছে। ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল চমুকৈ আলোচনা কৰিব দিছে। কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা, যাতে 4 মাৰ্কৰ কুৱেশ্যন হয়। এতিয়া হলো 9 নম্বৰ কুৱেশ্যনলৈ, য'ত আছে সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা। নাইবা ইয়াতে দিয়া আছে, নাইবা পৰিকল্পিত বিকাশ মানে কি বুজায় বা ভাৰতৰ হেৰিটো ভুল হৈছে, এইটো লিখিব লাগিছিলে, বৰব হ'ব লাগিছিলে। ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰিব দিছে। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা, যাত 6 মাৰ্কৰ কুৱেশ্যন হয়। নাইবা কাশ্মীৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা, য'ত 6 মাৰ্কৰ কুৱেশ্যন দিয়া আছিলে। তো আজি আছিলে এইখিনি ডিছকাছ কৰিবলগীয়া প্ৰি ফাইনেল হায়াৰ ছেকেণ্ডেৰী যিটো কুৱেশ্যন আছিলে, য'ত 100 মাৰ্কৰ এক্সাম আছিলে, এইখিনি চালে তোমালোকে। আৰু নেক্সট ভিডিঅ'ত মই বেলেগ কুৱেশ্যন মানে এডভান্স আছামিজ যিসকল আছে তেওঁলোকক দিবলৈ ট্ৰাই কৰিম, MIL আৰু তো এইখিনি আৰু কেনেধৰণৰ কুৱেশ্যন লাগে মোক কমেণ্ট কৰিলে হ'ল, মই দিবলৈ যথেষ্ট ট্ৰাই কৰিম। ঠিক আছে, আজিলৈকে ভিডিঅ'টো সিমানে শেষ কৰিছোঁ। সকলোকে ধন্যবাদ।